Hello everyone, welcome to my channel Barsa Kitchen's vlog. আজি এটা বিশেষ বস্তু আনিবৰ কাৰণে এঠাইত যাবলৈ ওলাইছো। চিপাজাৰত যাব ওলাইছো। এয়া গিলত তালা চালা মাৰি চাবি হাতত লৈ লৈছো। বস্তুটো কি আনো কি আনিব গৈ আছো আপোনালোকক জনাই থাকিম বাৰু দেখুৱামো। কিন্তু এতিয়াই নজনাও, ভিডিঅ'টো লাষ্টলৈ চাই থাকিব কি আনিব গৈ আছো তেতিয়া গম পাব। আহিব নাভাবিব আকৌ বহুত ডাঙৰ বস্তু আনিব যোৱা নাই, সৰু বস্তুৱে আনিম। তথাপিও আপোনালোকক সব কথা জনাও যেতিয়া এইটো কথাও মই জনাব গৈ আছো। গতিকে চাই থাকিব আৰু কি আনো কি কথা, আহি থাকিব মোৰ লগত। এয়া আমি আহি পাই গ'লো চিপাজাৰত থকা কেডি ইলেক্ট্ৰনিক্স। তাত সকলো ধৰণৰ ইলেক্ট্ৰনিক বস্তু পোৱা যায় আৰু খুব পুৰণি দোকান। চিপাজাৰৰ এখন পুৰণি দোকান, এই দাদাজনৰ দোকানখন বৰ ভাল লাগে আৰু বস্তুবিলাক চবেই পায়। তেওঁৰ দুটা শ্ব'ৰুম আছে, কলেজ ৰোডৰ ফালে এটা আছে আৰু তাতে মোবাইলো পায়। কাৰোবাক লাগিলে মানে আহিব পাৰে, মোৰ ভিডিঅ' চাই অহাসকলক হেনো 10% ডিছকাউণ্ট দিব। এয়া হাজবেণ্ডে চাই আছে ইটো সিটো বস্তু, আপোনালোকেও চাই থাককচোন। আৰু আমি কিনিলোঁ কমেণ্টত জনাব, লাষ্টত বাৰু গমেই পাব কি কিনিলোঁ। এয়া টিভিও এটা মানে মানুহজনে চাইছে, ল'ব হেনো। এয়া দাদাজনক কিবা এটা সুধিছিলোঁ, পিছে লাজ কৰিছে। ভাইটিজনৰ মুখেৰে শুনিব বাৰু কি পায়। ভাইটি কোৱা। আমাৰ ইনভাৰ্টাৰ, ফ্ৰিজ, টিভি, মোবাইল আৰু ফাইনেন্সৰ কিবা সুবিধা আছে নেকি? বেটাৰী, এচি, ফাইনেন্সৰ কিবা সুবিধা আছে। বাজাজ ফাইনেন্স আছে, এছডিবি ফাইনেন্স আছে। আৰু মোবাইলৰ ষ্ট'ৰ আছে নেকি? ঠিক আছে, এওঁলোকৰ দোকানত চব পোৱা যায়। চিপাজাৰবাসী কোনোবা থাকিলে আহিব, কেডি ইলেক্ট্ৰনিক্স আছে পাথৰীঘাট ৰোডত। আহিব এইফালে এনেকৈ ৰাস্তাটো। এয়া আমি আনিব গৈছিলোঁ যে এই বস্তুটো, এইটো এটা ৱাশ্বিং মেচিন। এইটো আনিলোঁ আৰু বহুত ডাঙৰ বস্তুও নহয়, তেনে সাধাৰণ বস্তু। তথাপিও আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিছে জনাব। এয়া প্ৰয়োজন হৈ আছিল, সেইবাবে আনিলোঁ। বহুত দিনৰ পৰাই আনিম বুলি ভাবি আছিলোঁ, কিন্তু আনিব মানে সুযোগ পোৱা নাছিলোঁ। সেইবাবে এতিয়া আনিলোঁ আৰু আনি আপোনালোকৰ মানে দেখুৱাই দিলোঁ। চেমচাং কোম্পেনীৰ হয়, 5 ষ্টাৰ। এয়াই আৰু আজি ভিডিঅ'টো এয়া আমি আহি পাইছোঁহে এতিয়া ঘৰ, গতিকে ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।